हरिसिंगाव दुलाराय भारतारि जोहोलाव बालिराम बर' गल्ड काप चेम्पियनशिप जोलुर फाइनेल गेलेनाय जालांबाय। बङाइगाव 11 FC दोलोनि देरहासार। उदालगुरि जिल्लानि सिङाव हरिसिंगायाव हरिसिंगा एबसु आरो हरिसिंगा जोलुर बानजाय आफादनि बानजायनायाव दिनै बिस्थिबाराव दुलाराय भारतारि जोहोलाव बालिराम बर' गोसोखां गल्ड काप चेम्पियनशिप जोलुर गेलेनाय जोबथा फाइनेल गेलेनाया जालाङो। बे फाइनेल गेलेनायाव बङाइगाव 11 FC नि हेंथायै कबिराली FC दोलोनि गेजेराव जायो। सोमोनांथावना आरो नायथावना गेलेनायजों मोन्नैबो दोलोआबो मोजाङै गेलेना नायगिरिनि गोसोखौ गोजोन होनो हायो। बङाइगाव 11 FC दोलोआ कबिराली FC दोलोखौ 1-0 गलाव फेजेनना दिनैनि फाइनेलाव देरहासार जायो। हाबाफारिखौ बेखेवना होयो बिटिआरनि गाहाय प्रमद बर' बिथाङा। যেটো আছে আমাৰ গ্ৰাম্য অঞ্চলৰ কাৰণে আজিৰ কথা নহয়, তাহানিৰ পৰাই এই ফুটবল আমাক এণ্টাৰটেইনমেণ্ট দিছে আৰু ইয়াৰ পিছত এই ফুটবলৰ দ্বাৰা আমাৰ যুৱকসকলৰ শৰীৰ চৰ্চাৰ লগতে এতিয়াৰ সময়ত যুৱকসকলে ভাল ভাল কেৰিয়াৰ গঢ়িবলৈ বিটিআৰनि गाहाय प्रमद बर' बिथाङा खौरांगिरिनो बुंनाय राव। जोहोलाव बालिराम बर' तेखেতৰ नामत प्रत्येक बছৰে ফুটবল যেটো গোল্ড কাপ টুৰ্ণামেণ্ট ইয়াত আয়োজন কৰে। যোৱা বছৰ পাৰা নাছিলে কোভিডৰ কাৰণে, তো এই বছৰ পুনৰ আমাৰ এটা অভ্যৰ্থনা কমিটি গঠন কৰি তেখেতসকলে এইটো আয়োজন কৰিছে। মই অভ্যৰ্থনা কমিটিক প্ৰথমতে ধন্যবাদ জনাইছোঁ। বালিৰাম বৰ' ডাঙৰীয়াৰ যিটো স্বৰ্গীয় আত্মাৰ চিৰশান্তিৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্য ভাল শৰীৰ আৰু ভাল স্বাস্থ্যলৈ থাকিব পাৰে, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। বালিৰাম বৰ' ডাঙৰীয়াৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সময়ত নেতৃত্ব দিছিলে আৰু বড়োলেণ্ড মুভমেণ্টখন তেখেতে খুব চিৰিয়াছলি এই অঞ্চলৰ পৰা তেখেতে নেতৃত্ব দিছিলে আৰু আজি বড়ো জনগোষ্ঠীৰ যিটো অস্তিত্ব ৰক্ষা হৈছে, যিটো পৰিচয় অস্তিত্ব ৰক্ষা হৈছে, ইয়াত তেখেতৰ ডাঙৰ এটা অৱদান আছে। তো সেইকাৰণে বাকী যিখিনি আমাৰ নেতা আছে সেই নেতাসকলৰ লগত বালিৰাম বৰ' এজন আমাৰ বড়ো জনগোষ্ঠীৰ কাৰণে এজন ভোটাতৰা বুলি ক'ব লাগিব। গতিকে তেখেতৰ যিটো নীতি আদৰ্শ সদায় বড়ো জনগোষ্ঠীত সেইটো জীয়াই ৰখাৰ কাৰণে আমি চবেই মিলি কাম কৰিম। কিন্তু দীৰ্ঘদিন সংগ্ৰামৰ কাৰণে তেখেতসকলৰ যিটো নীতি আদৰ্শ চিন্তাধাৰা, তেখেতসকলৰ যিটো স্মৃতি, সেইটো চিৰ যুগমীয়া কৰাৰ কাৰণে যিবিলাক কাম কৰিব লাগে সেইটো কৰিব পৰা নাছিলে। কিন্তু এতিয়া আমাৰ বিটিআৰ গভৰ্ণমেণ্টখনত আমি অহাৰ পিছত আমাৰ সকলো শ্বহীদসকলক বা আমাৰ যিসকলে নেতা আছিলে, যিসকল আজি স্বৰ্গবাসী হ'ল, তেখেতসকলৰ স্মৃতিত বহুতখিনি কাম কৰিবলৈ আমি গৈ আছোঁ। আৰু বালিৰাম বৰ' ডাঙৰীয়াও আমাৰ বৰ্তমানৰ বড়োলেণ্ডৰ পূব প্ৰান্তৰ এজন যিহেতু সক্ৰিয় নেতা আছিলে, তেখেতৰ স্মৃতিটো সদায় যুগমীয়া কৰাৰ কাৰণে আমি কিছুমান পদক্ষেপ হাতত ল'ম। বিশেষকৈ ক'ব লাগিব সমগ্ৰ বিটিআৰত কিন্তু এটা খেলৰ যথেষ্ট প্ৰতিভাৱান ব্যক্তি আছে। চব ফুটবল খেল যিটো আছে সেইটো এতিয়াৰ পৰা নহয়, সেইটো যুগ যুগান্তৰৰ পৰা চলি আহিছে আৰু গোটেই বিশ্বতে খেলিব পৰা এটা খেলটো হৈছে ফুটবল। তো সেইকাৰণে বড়োলেণ্ডতো যিহেতু ফুটবলৰ কাৰণে বহুত প্ৰতিভা আছে, তেখেতসকলৰ কাৰণে আমি কাম ইতিমধ্যে হাতত লৈছোঁ আৰু আমি গ্ৰাম্য অলিম্পিক বা তেনেকুৱা ফুটবলবিলাক আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এই বছৰ যিহেতু কাউন্সিলবিলাকে নেশ্যনেল ৰিপ্ৰেজেণ্টেশ্যন নাপায়, সেইকাৰণে আমি আমাৰ বিটিআৰৰ ইনিচিয়েটিভত 10টা 6 চিডেল কাউন্সিলৰ এটা কাউন্সিল ফুটবল লীগ আমি অহা জানুৱাৰীত কৰিবলৈ গৈ আছোঁ আৰু প্ৰত্যেকটো জিলাত ষ্টেডিয়াম, সমষ্টিত ষ্টেডিয়াম সেইবিলাক আমি কৰিবলৈ গৈ আছোঁ। আৰু এই বছৰ আমি প্ৰায় 1 crore পইচা ঠিক কৰি ৰাখিছোঁ যে আমি ভাল কোচৰ দ্বাৰা
আমি যিটো আমাৰ BTR টিম হ'ব সেই টিমটোক আমি এটা BTR FC কৰিবলৈ গৈ আছোঁ আৰু তেখেতসকলক ভাল কোচৰ দ্বাৰা ট্ৰেইন কৰিবলৈ আমি গৈ আছোঁ। ওদালগুৰিত আপুনি ৰাষ্ট্ৰীয় ইতিমধ্যে ওদালগুৰিৰ কাৰণে একৰ্ডত এটা নেশ্যনেল ষ্টেডিয়াম আছিলে, কিন্তু সেইটো অকল নেশ্যনেল ষ্টেডিয়াম নকৰি পেলাই এইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এটা ষ্টেডিয়াম কৰাৰ লগতে তাত এটা একাডেমিও সংলগ্ন কৰিবলৈ আমি গৈ আছোঁ, স্পৰ্টছ একাডেমি আৰু ইনডোৰ আউটডোৰ ইয়াত মানে যিটো খেলিব পৰা ফেচিলিটি ইয়াত থাকিব আৰু হোষ্টেলৰ ফেচিলিটি থাকিব, কোচসকলৰ থাকিব পৰা ফেচিলিটি থাকিব, গেষ্ট হাউচ থাকিব, তেনেকুৱা এটা ডাঙৰ এটা কেম্পাছ আমি ডেভেলপ কৰিবলৈ গৈ আছোঁ প্ৰায় 175 crore পেকেজ মানি দি। কেতিয়ালৈ এইটো সমাপ্ত হ'ব? এইটো এনাদাৰ 1-2 মান্থৰ ভিতৰতে ইনাগুৰেশ্যন হ'ব আৰু ইয়াৰ পিছত প্ৰজেক্ট DPR-টো তৈয়াৰ হৈ আছে। DPR-টো আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ছাবমিট কৰিমে, হোৱাৰ লগে লগে কাম আৰম্ভ হ'ব। থেংক ইউ। लोगोसे जोलुर गेलेमु बान्जाय आफादनिफ्राय बयनोबो बरायनाय आरो हामग्लायथि बावहरो। जोहोलाव बालिराम बर'नि जा जोलुर बादायलायनाय वर्ल्ड काप बियो दिनै फाइनाल जोबनानै थांबाय। बे समावहाय मा होनना बुङो? दिनै 28 तारिख अक्ट'बरनिफ्राय नैबे जोहोलाव बालिराम बर' अल इन्डिया गल्ड काप टुर्नामेन्ट चेम्पियनशिप ट्रफिया दिनै फाइनाल खेला आरो फाइनाल खेलायाव दिनै जोङो गासिबो कमिटिनि बिबानगिरिफोर आरो माखासे अनसुंथाइ हरनाय बिथांमोननि सहाय सहयोगजों दिनै जोबोद गाजा गोमजायै हरिसिंगा रिजनेल स्पर्ट्स एस'सिएशन आरो लोगोसेनो हरिसिंगा दखरा दुलाराय बर' फरायसा आफादनि बानजायनायाव नैबे खेलाया बोसोरफ्रोमबो होजाबोबाय थादों। दिनै 21थि बियो जोहोलाव बालिराम बर' गल्ड काप टुर्नामेन्ट आरो बे फाइनाल खेलायाव दिनै कुबिरालि FC आरो लोगोसे बङाइगावनि 11 स्टार FC क्लाबजों दिनै फाइनाल खेलाया सोलिगासिनो दङ आरो दासिमहालागै हाबटेननि सिगाङाव 1-0आव 11 स्टारा देरहानानै दङ। दा बेयाव दिनै जोङो फाइनाल गेम हिसाबै हरिसिंगाबासि हिसाबै गोदो BPF आरो BPFनि दैदेननायाव जि आरसि दाजायोमोन आरो लोगोसेनो आबसुनि दैदेननायाव जि खेला जोङो सलायबोबाय थादोंमोन, हयथ' मालाबा जोङो हाग्रामा बिथांखौ चिफ गेस्ट हिसाबै नागिरबाय थादोंमोन, खिन्थु देग्लाय जोङो बे UPPL आरो आबसु ज' लोगो नांनानै जि फाइनाल खेला गेलेहोबाय दिनै बेयाव गोबां मानसिया मोजां मोनदों आरो साक्सेस जादों होननानै बिथांमोना बुंदों, नुनाय नायगिरि बिथांमोना। आरो बेयाव दिनै जों प्रमद बर' बिथांखौ चिफ गेस्ट मोनबाय आरो दिनै बिथाङा जोंनि फाइनाल गेमखौ किक अफ खालामनानै बेखेवनानै होबाय। लोगोसेनो जोंहा बेयाव डिपुटि चिफबो दङ गबिन्द चन्द्र बसुमतारी, लोगोसे EM दङ, स्पर्ट्सनि EM दावबायसा बर' बिथांमोन दङ आरो माखासे मानाव गेदेर बिथांमोन आलासिमोन दङ। जों हरिसिंगाबासि हिसाबै दखरा हिसाबै आरो स्पर्ट्स एस'सिएशन हिसाबै आरो आर्ट्सनि बिबानगिरिफोर हिसाबै दिनै खेलाखौ जोङो सामलायनो मोननानै जोबोद गोजोननाय मोनदों। मोनबेसे टीम लानानै बेहाय खेलाखौ होनाय? गासै 8टा टीममोन, बेयाव गासै 8टा टीममोन। निउज डेस्क रिपर्ट, News 24 बड'लेण्ड।